আসসালামু আলাইকুম মাই ইউটিউব ফেমিলি। পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দেখিবলৈ পাইছে মই মেচিনৰ দোকানত আছোঁ আৰু আপোনালোকে থাম্বনেইল দেখি গমেই পাইছে মই কি বস্তু ল'বলৈ আহিছোঁ। আৰু ইয়াতে মোৰ পুৰণা মেচিনটো বেয়া হৈছিলে, সেইটো লৈ আহিছোঁ ঠিক কৰিবলৈ। সেইটো ঠিক কৰি আছে মানে এইটো দোকানত মানে দোকানীয়ে মানে মেচিনো ঠিক কৰিব পাৰে আৰু এও মেচিন বিক্ৰীও কৰে। তো তাৰ পৰা মই জেক মেচিনটো ল'ম। তো আচলতে জেক মেচিনটো কিয় ল'লোঁ সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মানে মোৰতো সিমান কাম নাহে, মানে গাঁৱত মানে ইমান হেভি কাম নহয় যে মোৰ জেক মেচিনৰ দৰকাৰ আছে, কিন্তু তথাপি মোৰ এটা ডাবল মেচিনৰ দৰকাৰ আছিলে। মানে মোৰ যিটো মেচিন এইটো হৈছে ছিংগেল মেচিন, এইটোত বহুত ধৰণৰ কাপোৰ চিলাব নোৱাৰি, যাৰ বাবে মোৰ এটা ডাবল মেচিনৰ দৰকাৰ আছিলে। মই এনেই নৰ্মেল মেচিন এটা ল'লে 10-12 হাজাৰৰ মাজতে ল'ব পাৰিলোঁহেঁতেন, কিন্তু মোৰ তাৰমানে জেক মেচিনটো লোৱাৰ বহুত মানে আশা আছিলে। ডাবল মেচিন ল'মেই যেতিয়া মই ভাবিছোঁ যে জেক এটা লৈ লওঁ। মোৰ হাতত অলপ পইচা আছিলে, মই হাজবেণ্ডক ক'লোঁ যে আপুনি অলপ দিয়ক, দি মোক মেচিন এটা লৈ দিয়ক। তো মেচিনটো ল'লোৱেই, ফিটিং কৰি আছে। বহুত ভাল লাগিছে, মনটো বহুত ডাঙৰ আশা এটা পূৰণ হ'ল আজি। বহুত দিনৰ পৰা ভাবি আছিলোঁ এই মেচিনটো লোৱাৰ কথা। যি হওক, মই নিজে অলপ যোগাৰ কৰিছিলোঁ কাৰণে মেচিনটো ল'ব পাৰিলোঁ, কাৰণ ইমান ডাঙৰ মেচিন এটা ঘপককৈ মানে হাজবেণ্ডক ক'ব নোৱাৰি লৈ দিবলৈ। যি হওক, মেচিনটো ঘৰ আহি পালে, তো অলপ চিলাই কৰি চালোঁ, বহুত ভাল, মানে চিলাইও ভাল আৰু চিলাই কৰিও ভাল লাগে আৰু শব্দ নাই এইটো মেচিনৰ, সেইকাৰণে আৰু বেছি ভাল লাগে। আৰু বহুত ফাংচন আছে ইয়াৰ, আৰু লাইনত চলে। এটা অসুবিধা আছে, মানে লাইন গুচি গ'লে আৰু চিলাব নোৱাৰি। তো ইফালে ইয়াত এটা কাপোৰ আহিছিলে চিলাবলৈ, সেইটো কাটিং কৰি থৈ দিছোঁ, সেইটো চিলাম। এতিয়া বৰ্তমান লাইন নাই কাৰণে মানে ৰখি আছোঁ। ভাবিলোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো কৰোঁ। আৰু চিলাই কৰি চাইছিলোঁ, বহুত মানে স্পীড হয়, আৰু ইয়াতে স্পীড কমাব পৰা ছিষ্টেমো আছে। গতিকে মনটো বহুত ভাল লাগিছে আজি, মানে মেচিনটো ল'ব পাৰি। নাজানো ইয়াৰ পৰা কিমান ইনকাম কৰিব পাৰিম, সেইটো পিছৰ কথা। আৰু ইয়াতে দেখিছে 50 টকা এটা, এইটো মিষ্টাৰে দিলে। এওঁ ক'লে যে এওঁৰ দুটা কাপোৰ চিলাই কৰি দিলোঁ, ক'লে যে এইটো তোমাৰ প্ৰথম ইনকাম, সেইবুলি 50 টকা এটা মোক দিলে। যি হওক, ভাল লাগিছে মনটো। আৰু তো আজিলৈ ইমানেই। আসসালামু আলাইকুম।